দেহা এইফালে চোৱা তোমাৰ মোবাইল চাই আছে এইফালে এইটো ৰাখিছোঁ এটা ফুল এইটো কি নামটো মই নাজানো বাৰু ইয়াত আহিছে এইটো নাজানো ইয়াত ৰাখিছোঁ এটা আৰু এটা ইয়াত ৰাখিছোঁ এইটো স্নেক প্লান্ট কিন্তু মই এইটো এটা কাপতে মই এনেকৈ ৰাখিছোঁ মাটি দি পেলাই আৰু এতিয়া এইটো মানে কি হয় আচলতে অকণমান ফাটিলে কাপটো সেইকাৰণে মই এনেকৈ পুলি ৰুই দিছোঁ এতিয়া এইটো এয়া হাই এভৰিৱান গুড মৰ্ণিং মই পৰিস্মিতা কিটচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'ৰ সৈতে এতিয়া অলপমান চাফ চাফাই কাম আছিলে সেইখিনি কৰি ল'লোঁ এতিয়া যাওঁ ভাতত লাগোঁগৈ ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ ভাতত লাগোঁগৈ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ টিকলিয়ে এয়া তাইক মই মোবাইলটো দি পেলাই অকণমান চাই থাকিব দিছোঁ নহ'বা মোক ডিষ্টাৰ্ব দি থাকেগৈ যিহেতু মই বনাই মেলি লওঁগৈ তাৰপিছত তাই চলাই আহিম আৰু এতিয়া তাই নহ'বা ডিষ্টাৰ্ব কৰি থাকেগৈ যিহেতু মোক তাইক মোবাইলটো দি থৈ দিছোঁ আন্ধাৰ আৰু বতৰটো বহুত বেয়া হৈছে দেই বনাম এয়া বকলি বনাম এতিয়া ইমান ভাল লাগে নহয় খাই ভাল এয়া প্ৰায় 2 চামুচমানৰ জোখত হ'ব আদা নহৰু আৰু এইফালে মই 4-5টামান জলকীয়া এনেকৈ কেঁচা জলকীয়া এনেকৈ কাটি লৈছোঁ আৰু এইফালে দুটা মই লৈছোঁ বিলাহী এয়া দুটা বিলাহী লৈছোঁ এনেকৈ কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ দুটা লৈছোঁ এয়া কাটি লৈছোঁ এইখিনি এয়া লং ইলাইচি ডালচেনি আৰু এইফালে তেজপাত ইয়াত মই মাংসখিনিতে মই আদা নহৰু আৰু হালধি নিমখ দি পেলাই মেৰিনেট কৰি ল'ম অকণমান সময়ৰ কাৰণে ৰাখি থৈ দিম প্ৰথমে গেছত এখন কেৰাহী পাতি ল'লোঁ আৰু এতিয়া তেল গৰম হোৱাত মই এখিলা তেজপাত দি লৈছোঁ তাত আৰু এতিয়া দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি মই পিঁয়াজ অলপমান ৰাখি দিম এইখিনি পিছত মই ব্যৱহাৰ কৰিম এয়া কম পৰিমাণে ৰাখি দিছোঁ মই পিঁয়াজ এইখিনি এটা ৰঙচুৱা পৰালৈকে মই ভাজি ল'ম এইখিনি একেবাৰে কম পৰিমাণে মই আদা নহৰু ৰাখি থৈছিলোঁ অথনি মেৰিনেট কৰাৰ লগতে এয়া প্ৰায় আধা চামুচমান হ'ব চাগে সেইখিনি ৰাখি দিছিলোঁ আৰু এতিয়া মই দি দিছোঁ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা পৰি গ'ল আৰু এতিয়া মই আদা নহৰুখিনি তেতিয়া দি দিছোঁ আদা নহৰু কেঁচা গোন্ধটো যোৱাত মই দিছোঁ বিলাহীখিনি বিলাহীখিনি মই এতিয়া ভালকৈ ভাজি ল'ম প্ৰায় 2 মিনিটমানৰ কাৰণে ভাজি লৈছোঁ এতিয়া দি দিছোঁ প্ৰয়োজন অনুসৰি হালধি এতিয়া ভালকৈ মই অলপ সময়ৰ কাৰণে লৰাই দিছোঁ বিলাহীখিনি অলপমান ভাজি ল'লোঁ তাৰপিছত এতিয়া দি দিছোঁ মেৰিনেট কৰি ৰখা মাংসখিনি এইখিনিও মই এতিয়া 6-7 মিনিটমানৰ কাৰণে ভালকৈ হাই ফ্লেমত গেছটো ৰাখি ভালকৈ ভাজি ল'ম আৰু যিমানে ভাজা হয় প্ৰথম অৱস্থাত তেতিয়া মানে ধৰক খাবলৈও টেষ্টটো ধুনীয়া হয় লগতে মাংস গাৰ পৰাও ধুনীয়াকৈ তেলখিনি ওলাই যায় আৰু এতিয়া মই এয়া ভাজি লৈছোঁ এতিয়া অলপমান মই নিমখ দিছোঁ আগতে মই যিহেতু নিমখ ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে এতিয়া কম পৰিমাণে নিমখ দি দিছোঁ
এইখিনি ভালকৈ লৰাই লৈ মই অলপ সময়ৰ কাৰণে ঢাকন লগাই দিলোঁ আৰু এয়া ঢাকন আঁতৰাই লৈছোঁ খুব ধুনীয়াকৈ তেলখিনিও বিৰিঙি উঠিছে মাংসৰ পৰা এতিয়া এইখিনি ভালকৈ লৰাই দিম আৰু এয়া অথনি যে মই থৈ দিছিলোঁ অলপমান পিঁয়াজ সেইখিনি এতিয়া দি দিছোঁ ভালকৈ এইখিনি লৰাই লৈছোঁ এতিয়া আৰু এতিয়া দিছোঁ দালচেনি ইলাইচি আৰু লগতে লং অকণমান থেতেলিয়াই পেলাই দি দিছোঁ মই অলপ সময়ৰ কাৰণে ঢাকি দিছিলোঁ আৰু ঢাকন আঁতৰাই মাংসখিনি ভালকৈ লৰাই লৈছোঁ একেবাৰে চিম্পলকৈ বনাইছোঁ মন কৰিছে আপোনালোকে আৰু যদি কেতিয়াবা লৰালৰি অৱস্থাত চিকেন আনি থোৱা থাকে লৰালৰিকৈ বনাই খাই যাব লাগে তেতিয়া এনেকৈ বনাই খাই যাব পাৰিব খুব টেষ্টি হৈছিলে আৰু এতিয়া মই দি দিছোঁ অলপমান পানী দি পেলাই ঢাকি দিলোঁ ঢাকনখন আঁতৰাই লৈ অলপমান লৰাই দিছোঁ কম পৰিমাণে মই পানী ব্যৱহাৰ কৰিছোঁ যিহেতু মই এইখিনি গ্ৰেভি বনাইছোঁ আৰু এতিয়া এইখিনি প্ৰায় হৈ গ'ল জাষ্ট জলকীয়া দিবলৈ আছে জলকীয়া অলপমান মই সৰহকৈ দিম কাটিয়ে থৈছোঁ অলপমান সৰহকৈ যদি আপোনালোকে জ্বলা কম খায় তেন্তে কমকৈ দিব আৰু এতিয়া জলকীয়া দি দিছোঁ কাটি ৰখা জলকীয়াখিনি কেঁচা জলকীয়াত যিটো টেষ্ট ওলায় বহুত টেষ্টি হয় খাবলৈ সেইকাৰণে মই শেষত দিছোঁ জলকীয়া আৰু এয়া আজি চিকেন গ্ৰেভি ৰেডি হৈ গ'ল জুই সেকি আছোঁ আৰু এইফালে লগতে মই ডিম আৰু আলু বইল কৰিও আছোঁ ইমানেই ঠাণ্ডা পৰিছে মাহঁতে টিভি চাই আছে মা আৰু ছোৱালী টিভি চাই আছে মই অকলে অকলে জুই ধৰি আছোঁ দেই হাজবেণ্ড আছিলে তেওঁ ভিতৰলৈ গৈছে আৰু এতিয়া মই জুই সেকি আছোঁ কিনকিনকৈ বৰষুণো পৰিছে লগতে বহুত ঠাণ্ডা আৰু ডিম বইল কৰি আছোঁ কি কৈছা লাহে লাহে কৰ এইখিনি যোগাৰ কৰি লৈছে আদা নহৰু পিঁয়াজ এইখিনি যেনিবা নালাগে আৰু এইখিনিয়ে চব দিম গোটাখিনি দিব লাগিব ন গোটাখিনি দিম গোটাখিনি চোবা চোবা খাবা লাহে 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 বহুত গৰম চাওঁ এইফালে চোৱা আলু নিসিজিলে বনাই থাকোঁতে সিজি যাব প্ৰথমে কণীকেইটা ফ্ৰাই কৰি লৈছে ডিমকেইটা ফ্ৰাই কৰি লোৱা হৈ গ'ল কি লৈছে তেজপাত শুকান জলকীয়া দুটা লগতে গোটা গোটা নহৰু এয়া নিমখ সোৱাদ অনুসৰি দিয়া হৈছে আৰু লগতে হালধি মানে কি হয় দি থোৱা আছিলে আগতে কণীকেইটা ফ্ৰাই কৰোঁতে আৰু এতিয়া দি দিছে অলপমান জালুক তেলতে এনেকৈ যদি জালুকটো দি দিয়া হয় টেষ্টটো বেলেগ ওলায় বহুত ধুনীয়া ওলায় টেষ্টটো আৰু এইখিনি অলপমান সময় ভাজি লোৱা হৈছে পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ এতিয়া বইল কৰি ৰখা আলুখিনি দি দিছোঁ এইখিনি এতিয়া ভালকৈ অলপমান ভাজি ল'ম আলুখিনি এতিয়া 4-5 মিনিটমানৰ কাৰণে ভাজি লৈছোঁ এতিয়া দি দিছোঁ অলপমান পানী নিজৰ জোখ অনুযায়ী পানী দি লৈছোঁ
ৰংটো কিন্তু বহুত ধুনীয়া হৈছে আৰু এইখিনি খুব ধুনীয়াকৈ উতলি আছে টেষ্টি হৈছিলে খাবলৈ এইফালে এতিয়া দি দিছে অলপমান ৰেড চিলি পাউডাৰ আপোনালোকে জ্বলাটো কম বেছি কৰিব পাৰে এইখিনি অলপমান লৰাই দিছে এতিয়া আৰু আজি কণীৰ দম ৰেডি হৈ গ'ল একেবাৰে সিম্পল হয় দেখিছেই আৰু আজি হাজবেণ্ডে বনোৱা খুব ধুনীয়া এটা স্পেচিয়েল কণীৰ দম তো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ কেনেকুৱা হয় মোক কিন্তু কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব